So hey guys, welcome to my YouTube channel after a long time. So ভাবিলো ব্লগ চগনো কিমান বনাম অলপ বেলেগ কিবা বনাও নাকি তো সেই কাৰণে আজি মই লৈ আহিলো ইনজামুল ভাই तो उससे मेरा क्या फायदा মানে তেওঁ এডুকেশ্যনেল ভিডিঅ' বনাই আজি মোৰ লগত আহিছে তো মই যি কম তাকে কৰিব লাগিব সো আৰ ইউ ৰেডি তো আজি আমি ৰিয়েক্ট কৰিবলৈ গৈ আছোঁ কিছুমান মিম আপোনালোকে যদি চাইয়াৰাৰ পৰা অলপ সেই পালে তেন্তে ভিডিঅ'টো শেষলৈ চাওক আপোনাৰ মই বুজি পাই আছোঁ যে চাইয়াৰা আপোনালোকৰ মূৰ চুৰ চব বেয়া কৰি দিছে চাবলৈ আমি চাবলৈ গৈ আছোঁ কিছুমান memes. I hope you are gonna enjoy the video. Please watch this video till the end. So time waste নকৰাকে let's get started. এতিয়া বলক memes চাও নাকি হয় memes তো বলক প্ৰথম স্টার্ট কৰো Why do you love this man? That reason. ভাই এডমিন ওকে এডমিন পিজি সাজরিকা কমেন্ট করেছে পিজি সাজরিকা নিচে কমেন্ট করেছে এডমিন तू गया बेटा बच के रहना আপুনি কি কব হেল্ল' টকা কুমুৱা লাগিছে মানে কি কম ইয়াৰ বিষয়ে কি কম ইয়াৰ বিষয়ে এইটো কুমুৱাব লাগিব লাগে নে Assam is not for beginners. हिमंत ना पातिले इंजम ना पातिले निकाह कर लीजिए हमसे ডাইরেক্ট উড়াই দিলা হিমন্ত বিয়া পাতিব নেকি আমাৰ হিমন্ত বিয়া পাতিব মাদাৰচত হিমন্ত बताइए क्या करता है ये लड़कियों की बजाता है एकदम মই ছোৱালীবিলাক সঁচাকৈ মই ছোৱালীবিলাকক বহুত ইন'চেণ্ট বুলি ভাবিছিলোঁ মই ভাবিছিলোঁ যে ছোৱালীবিলাকে চিনিয়ে নাপায় ভাই ছোৱালীবিলাকেও ইভেন ল'ৰাতকৈ লেজেণ্ড ডাইৰেক্ট কৈ দিলে মানে কি ক'ম আৰু ছোৱালীবিলাকক দেখাত যেনেকা ছোৱালীবিলাক তেনেকুৱা নহয় চব বুজি পায় ভাই কিন্তু আমাৰ ল'ৰাবিলাকৰ পৰা শুনিব বিচাৰে ছোৱালীবিলাক আমাতকৈ বেছি বুজি পায় ইভেন সিহঁতে গম পায় যে বেবী কেনেকৈ হয় पावर आप जानेंगे इसका 12,000 हॉर्स 12,000 एचपी का ये दुनिया का सबसे पावरफुल इंजन है इससे खान सर भी लाइक मैं तेरे अम्मा बहन पे आ जाऊंगा खान सर বেলেগ কিবা মচিনৰ কথা দেখাইছিল বাৰু ইয়াতে বহুত সোমাই দিলে খুৰা কুমাই দিছে বাৰু ডক্টৰক বডি বিল্ডাৰ নেক্সট যিজন মানুহৰ আমি মিম চাব গৈ আছোঁ মানে তেওঁ স্ক্ৰীণত আহিলে মানে তেওঁ ৰিলছ আহিলে মানুহে মানে হাঁহিবই এণ্ড হি ইজ আৱাৰ হাগ্ৰামা মহিলা ছাৰ বহুত ভাল পাওঁ হিমন্ত বিশ্ব শৰ্মাই আপোনাক নিমকি গুণ্ডা বুলি ক'লে নিমকি মানে আপুনি ভিতৰত বিয়া বাহিৰৰ ৰাজ্যৰ লগত থাকে এইবিলাক এইটো চেমতহে নিমকি গুণ্ডা মই নহয় মোৰ ভিতৰত যি আছে বাহিৰতো এইটোৱে আছে ডাঙৰীয়াহে নেমকি কি আকৌ নেমকি গুণ্ডা গাইছ এইটো বুজি পোৱা নাই बात तो सही है আপোনালোকে বুজিলে কমেণ্ট কৰি জনাব ट्रेंडी नंबर 1 এইটো কি মিম আহি গ'ল সৰি গাইছ এক্সিডেণ্টলি আহি গ'ল আই এম সৰি মই নাজানো একো ভুল নাই এইটো ভিডিঅ'ত আহি গ'ল আই ডোন্ট ন' আৰু এটা কথা আমাৰ অসমৰ যিখিনি নিউজ লাইভ আছে বা নিউজ চেনেল আছে তেওঁলোকে মানে এনেকুৱা খবৰ মানে তেওঁলোকে লৈ আহে যিটো মানে মানুহৰ কামত নালাগে একেবাৰে যিটো মানে সিহঁতৰ ট্ৰেইনিং অৰ্থাৎ তেওঁলোকৰ কিবা টিআৰপি বা ভাইৰেল হ'বৰ কাৰণে ফেমাছ হ'বৰ কাৰণে এনেকুৱা ৰিলছ এনেকুৱা নিউজ মানুহৰ মাজত বিলাই থাকে একো মানে হেৰি নাই একো নাই মানে কি নিউজ বনায় हेलो एसीपी प्रद्युमन ये सर आप प्लीज मेरे पास आ जाइए सर मैंने किसी को मार दिया है सर और उसका नाम मुठ গাইজ আজি ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব এণ্ড এইটো প্ৰথমবাৰ আছিল আৰু যদি আপোনালোকে এই ভিডিঅ'টোত বেছি মৰম দিয়ে আৰু যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ আপোনালোকক মই কৈ মই মোৰ কাম শেষ হৈ গ'ল কিন্তু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চ' প্লিজ ডু ছাবস্ক্ৰাইব দিছ চেনেল এণ্ড প্ৰেছ দ্য বেল আইকন ফৰ আপকামিং ভিডিঅ'জ যিমান পাৰে ছাপোৰ্ট কৰিব কাৰণ আপোনালোকৰ ছাপোৰ্টৰ অবিহনে আমি যিমানে কষ্ট কৰোঁ ন আপোনালোকৰ ছাপোৰ্টটো লাগিবই কাৰণ আপোনালোকৰ ছাপোৰ্টৰ অবিহনেতো একোৱেই নহয়
আমাকো চান্স দিয়ক, আমাকো অলপ বাকী অলপ ছাপোৰ্ট কৰি চাওক, অলপ লগ দি চাওক, হয়তো আপোনালোকক দেখাব পাৰিম কিবা তেনেকুৱা সদায় ভাল ভাল কণ্টেণ্ট। তো আজিলৈ মানে যদি ভিডিঅ' চাই ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰক, এনেকৈ লগ পাই আছোঁ বেলেগ ভিডিঅ'। টেক কেয়াৰ এণ্ড বাই বাই।